নিযুক্তিৰ ক্ষেত্ৰত আপোনালোকে জানে ইট ইজ এ ভেৰি টাফ জব এটা চাকৰি কেতিয়াবা এনেকুৱা হয় ৰবিবাৰে আমি ইন্টাৰভিউ পাতো লৰা এসএমএস মাৰ আৰম্ভ কৰে দাদা আজি হেলথৰ চাকৰি ইন্টাৰভিউ এগ্ৰিকালচাৰ একেদিনাই পৰীক্ষা পাতি দিলে এদিন কয় ইৰিগেশ্যনৰ পৰীক্ষা বোলে দাদা আজি ফ্লাড কন্ট্ৰোলেও পাতিলে গেজেটেড অফিচাৰ বিলাক এপইন্টমেন্ট দিবৰ কাৰণে এপিএসসিয়ে 4 বছৰ সময় লয় কাৰণ উপায় নাই প্ৰত্যেক দিনাই পৰীক্ষা আজি আমি কি কৰিছো আমি নিয়ম কৰিলো এইবাৰ যে এসিএছৰ যেতিয়া পৰীক্ষা হ'ব লগত সব গেজেটেড অফিচাৰৰ পৰীক্ষা একেলগে হ'ব যেনেকে ইউপিএসসি ক্যাটেগরি 1 2 3 4 5 আমাৰ ৰঞ্জিত দাই জানে ইন্ডিয়ান ইনফৰমেশন সাৰ্ভিস সবলৈকে পাই আহি থাকে এতিয়া আমি কলো এসিস্ট্যান্ট ডাইৰেক্টৰ ইন্ডাষ্ট্ৰি প্ল্যানিং অফিচাৰ যিমান বিলাক চাকৰি আছে এসিএস এপিএছৰ লগত এটা বাস্কেটত থাকিব সাব ডিভিজনাল ইনফৰমেশন অফিচাৰ all will be in one basket তাৰমানে একেটা পৰীক্ষাতে নিযুক্তি সব গেজেটেড অফিচাৰ হৈ যাব এতিয়া আমি নিয়ম কৰিলো যে কোনো ধৰণৰ ইঞ্জিনিয়াৰিং ফ্লাড কন্ট্ৰোলে ইঞ্জিনিয়াৰ পৰীক্ষা বেলেগ কৰি নাপাতে কাৰণ অল কোৱালিফিকেশন আৰু এসিস্ট্যান্ট ইঞ্জিনিয়াৰছৰ এটাই পৰীক্ষা হ'ব অল চাকৰি আর ইকুৱেল যাৰ লাকত পিডব্লিউ আছে লটাৰী কৰি দিম কোনবাই পিডব্লিউ পাব ফ্লাড কন্ট্ৰোল পাব কাৰণ পিডব্লিউডি টকা বেছি আছে ফ্লাড কন্ট্ৰোল টকা নাই হেতুটো আমি গভৰ্নমেন্টে কনসিডাৰ কৰিব নোৱাৰো আমাৰ মতে ট্যাক্সৰ চাকৰি যি পেনশনৰ চাকৰি একে খালি স্কেলটোহে আমি চাম গতিকে আমি কৈছো যে অল ইঞ্জিনিয়াৰ উইল বি ৰিক্ৰুটেড টুগেদাৰ আজি আমি কৈছো আপোনালোকে আমাক এটা অবজাৰ্ভ যি সকলে কৰে ধন্যবাদ দিব লাগে যে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিক্ৰুটমেন্ট কমিশন কৰাৰ কাৰণে কিমান লৰাৰ পইচা বাচিব নহলে আজি বোলে হেলথৰ যোৱা কালি আপোনালোকে চাওক মানুহৰ ইকনমি লখিমপুৰ মেডিকেল কলেজত এটা পৰীক্ষা হৈছিল গ্ৰেড 4 4 লাখ লৰাই এপ্লিকেশন কৰিছিল মাত্ৰ 1 লাখ লৰাই পৰীক্ষা দিলে 30% কিয় দিব নোৱাৰিলে পৰীক্ষাটো যে লখিমপুৰত পাতিলো ধেমাজিত পাতিলো দুলিয়াজনত পাতিলো আমাৰ নামনি অসম মধ্য অসমৰ লৰাই পৰীক্ষা দিব যাব নোৱাৰিলে কাৰণ 400 500 1000 টকা লাগে এতিয়া আপোনালোকে চাওক এইখন গভৰ্নমেন্টে কি কৰিছে যে লৰাৰ যাতে টকা পইচা খৰচ নহয় ষ্টুডেন্টে যাতে এবাৰতে পৰীক্ষা দিব পাৰে উই হ্যাভ ক্লাব অল গ্ৰেড 3 পোষ্ট ইন ওয়ান আমব্ৰেলা এন্ড উই হ্যাভ ক্লাব অল গ্ৰেড 4 পোষ্ট ইন ওয়ান আমব্ৰেলা একে দিনাই পৰীক্ষা হ'ব সব ডিপাৰ্টমেন্টৰ ফ্লাড কন্ট্ৰোল ইৰিগেশ্যন হেলথ ফৰেষ্ট পুলিচ সব একে দিনাই পৰীক্ষা আৰু এইখিনিত আমি প্ৰায় 30,000 আমি কালি হয়তো বিত্ত বিভাগৰ যেতিয়া বাজেট দিব তাত ওলাব যে আমি 25 তাৰিখৰ ভিতৰত আমি এডভাৰটাইজ কৰিম একেলগে এটা ব্লক ৰিক্ৰুটমেন্ট আমি 35-40,000 পাই যাম কিন্তু ইমান ডাঙৰ ৰিক্ৰুটমেন্ট হলে ক্যান্ডিডেটও 20 লাখ মান আহিব পৰীক্ষা পাতিব লাগিব হল মেনেজ কৰিব লাগিব ইনভিজিলেটৰ কৰিব লাগিব এটা ডাঙৰ উৎসৱ হ'ব ইন দ্যাট প্ৰসেস অকনমান সময় লাগিলেও গভৰ্নমেন্টৰ ইন্টেনশনটো কোনো কথা নাই আজি আমাৰ 10 মেৰ পৰা 10 জুনৰ ভিতৰত আমি এটা কৰ্মযোগ্য এটা এক মাহৰ অনুষ্ঠান পাতিব খুজিছো এই সময়ছোৱাৰ ভিতৰতে পুলিচত 16000 এপইন্টমেন্ট লেটাৰ আমি ডিস্ট্ৰিবিউশন কৰিম এই সময়ছোৱাৰ ভিতৰতে আমি এডুকেশ্যন ডিপাৰ্টমেন্টত 22000 এপইন্টমেন্ট আমি ডিস্ট্ৰিবিউশন কৰিম হেলথ ডিপাৰ্টমেন্টত আমি 10000 এপইন্টমেন্ট লেটাৰ ডিস্ট্ৰিবিউশন কৰিম এইবিলাক সব ৰেডি হৈ গল আমি ৰেডিও কৰিছো আৰু লগত পৰীক্ষা পাতি আছো অৰ্থাৎ মোৰ যিটো টাৰ্গেট আছে 1 লাখ আমি 1 লাখত উপনীত হম আৰু এইটোৰ ওপৰত সন্দেহ কৰি থাকি লাভ নাই গল খোৱা কাৰবাৰ কৰি থাকি লাভ নাই যত সন্দেহ কৰিব লাগে তাত কৰক যে 1.5 লাখ দিব পাৰিব নে that can be a question 1 লাখত সন্দেহ কৰি লাভ নাই 1 লাখটো তো মই জুনত নোৱাৰিলেও জুলাইত শেষ কৰিম এইটোতো আৰু কোনো কথা নাই আৰু আজিলৈকে পাব্লিক লাইফত যি কথা কৈছো তাৰ পৰা পিছ হুকি যোৱা নাই আৰু আমি পিছ হুকি নাযাওঁ উইল ষ্টেণ্ড বাই আৱাৰ কমিটমেন্ট ইয়াত কোনো কথাই নাই